নমস্কাৰ। টকাৰ সুখ কিনিব পাৰেনে? আপোনালোকে কি কয়? মোৰ মতামত টকাৰ সুখ কিনিব নোৱাৰি। টকাৰে প্ৰয়োজনীয় বস্তুহে কিনিব পাৰিব। আপুনি বজাৰত গ'ল, বস্তু এটা ভাল লাগিলে, সেইটো আপুনি টকাৰে কিনিব পাৰিব। কিন্তু সুখ কিনিব নোৱাৰে। সম্পৰ্ক কিনিব নোৱাৰে, ভাল পোৱা কিনিব নোৱাৰে, মৰম কিনিব নোৱাৰে। পাৰিব খন্তেকীয়া মৰম কিনিব পাৰিব। য'ত আপোনাৰ কি থাকিব? কৃত্ৰিমতা লুকাই থাকিব। আপোনাৰ সম্পত্তি দেখি, আপোনাৰ টকা দেখি আপোনাক বহুত ভাল পোৱা মানুহ বিচাৰি আহিব। দেখিব আপোনাক চবেই ভাল পাইছে। চবেই আপোনাক গুৰুত্ব দিছে। কিহৰ কাৰণে দিছে জানেনে? কাৰণ আপোনাৰ টকা আছে। আপোনাক ভাল পাই নাই দিয়া। সেয়ে মই ভাবোঁ আপুনি টকাৰে কোনো ধৰণৰ সুখ কিনিব নোৱাৰে। প্ৰয়োজনীয় বস্তু কিনিব পাৰিব। লাহ বিলাহৰ বস্তু কিনিব পাৰিব। ক'ৰবাত মন গ'লে যাব পাৰিব, কিবা খাব মন গ'লে খাব পাৰিব। ইচ্ছামতে সকলো কৰিব পাৰিব। যদি আপোনাৰ টকা থাকে, আপুনি অকলশৰীয়া হয়, আপোনাৰ লগত কোনো নাথাকে, আপোনাক ভাল পোৱা কোনোজন কাষত নাথাকে, তেতিয়াহ'লে আপুনি সুখী হ'ব পাৰিবনে? টকা থাকিও যদি মা দেউতাক গুৰুত্ব নিদিয়ে, টকা থাকিও যদি আপুনি আপোনাৰ সম্পৰ্কক গুৰুত্ব নিদিয়ে, আপোনাৰ বন্ধু বান্ধৱী নাইকিয়া, আপোনাৰ মা দেউতাক আপুনি গুৰুত্ব নিদিয়াকৈ কি কৰিছে? অকল টকাৰ পিছত দৌৰিছে। সেই টকাই আপোনাৰ জীৱনলৈ এদিন বিপদ মাতি আনিব। কেনেকৈ জানেনে? চব বস্তু বেছিটো বেয়া বুলি জানে নহয়। বেছি টকা হ'ল মানে কি? আপোনাৰ টকাৰ কাৰণে আপুনি মানুহৰ চকুত পৰিব। আৰু লাহে লাহে আপোনাৰ সময় নাইকিয়া হ'ব। কাৰণ আপুনি টকাৰ পিছতে দৌৰিব। আপোনাক লাগে আৰু লাগে। কি লাগে? টকা লাগে। কাৰণ সেই টকাৰে আপুনি প্ৰয়োজন পূৰণ কৰিব পাৰিব। আপুনি এটা লাহ বিলাহৰ জীৱন উপভোগ কৰিব পাৰিব। আপুনি হাতখন দাঙি দিলে বা বিচাৰতে হাতৰ ওচৰত আপুনি সকলো বস্তু ল'ব পাৰিব। কিন্তু কি জানেনে? সেই টকা আপোনাক সুখী নকৰে। বৰঞ্চ দুখহে দিব। আপোনাৰ চকুৰ টোপনি নাইকিয়া হ'ব, মনৰ শান্তি নাইকিয়া হ'ব। ভালকৈ এসাঁজ খাব নোৱাৰিব। ভালকৈ এসাঁজ খোৱা মানে কি? মাছ মাংসই আপুনি খাব পাৰিব। কিন্তু মনৰ শান্তিৰে যিসাঁজ ভাত খোৱা যায়, সেই আলু পিটিকা ভাতেই হওক, সেই ভাত সাঁজ আপুনি খাব নোৱাৰিব। কাৰণ আপোনাৰ ওচৰত টাইমে নাথাকিব ন। টকাই আপোনাৰ টাইম লৈ যাব, আপোনাক ব্যস্ততা দিব। যি ব্যস্ততা আপোনাক লাহে লাহে আপোনাৰ সম্পৰ্কৰ পৰা দূৰত লৈ যাব। সেয়ে টকা আমাক লাগে। প্ৰত্যেককে টকা লাগে। টকা নহ'লে আমি কেনেকৈ জীয়াই থাকিম? কাৰণ টকাৰ দ্বাৰাহে আমি বস্তু কিনিব পাৰিম, আমি প্ৰয়োজন পূৰণ কৰিব পাৰিম। কিন্তু টকাৰ পিছত দৌৰি দৌৰি নিজকে হেৰাই নেপেলাব। এটা সময়ত এনেকুৱা আহিব, আপোনাৰ বাৰ্ধক্য আহিব, আপোনাৰ ওচৰলৈকে আপোনাৰ গা বেয়া লাগিব। সেই সময়ত আপুনি অনুভৱ কৰিব, আপুনি টকাৰ পিছত দৌৰি থাকোঁতে আপুনি কি হেৰুৱালে? জীৱনৰ আটাইতকৈ মূল্যৱান সময়টো হেৰুৱালে। যি সময়ত আপুনি ঘৰৰ মানুহক দিব লাগিছিলে, আপোনাৰ মা দেউতা, আপোনাৰ সন্তান, আপোনাৰ পত্নী নাইবা আপোনাৰ স্বামীক দিব লাগিছিলে, সেইখিনি সময় আপুনি কাক দিলে? টকাক দিলে। যাৰ ফলত আজি আপোনাৰ ওচৰত সকলো থাকিও একো নাইকিয়া। সেয়ে সময় থাকোঁতে সকলোবোৰ বুটলি লওক, মৰম বুটলি লওক। মা দেউতাক জীয়াই থাকোঁতে সন্মান দিয়ক। মা দেউতাক জীয়াই থাকোঁতে মৰম কৰক। মা দেউতাই মৃত্যুৰ পিছত মা দেউতাৰ কাৰণে ক'ৰবাত কিবা দান দি ডাঙৰকৈ খানা পাতি মানুহক খুৱাই লাভ নাইকিয়া। আপোনাৰ প্ৰিয়জন আপোনাৰ কাষত থাকোঁতে সন্মান দিব শিকক। নহ'লে এটা সময়ত আপুনি বহুত বেয়াকৈ পস্তাব লাগিব। আপোনালোকে কি ভাবে? এইখিনি মোৰ মতামত। মই ভাবোঁ এইখিনি সঁচা কথা। আহকচোন, মৰমক সন্মান দিওঁ, সম্পৰ্কক গুৰুত্ব দিওঁ। অকল টকাৰ পিছত দৌৰি নাথাকি মৰম আজোৰো আমি। ধন্যবাদ।